আসসালামু আলাইকুম। কি খবৰ সকলোৰে? ইফতাৰ কৰাৰ পিছত মানে ইমানেই ভাগৰ লাগে যে তথাপি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। আজি 11টা ৰোজাৰ এয়া হৈছে মোৰ এইটো ইফতাৰৰ ভিডিঅ'। প্ৰথমতে মই আজি লৈছোঁ পিঠাগুড়ি দি আজি কিবা এবিধ বনাম আৰু দেই। এতিয়া আহি গ'ল গাখীৰ, মানে আজি হোটেলৰ পৰা গাখীৰ আনিছোঁ, গৰম গাখীৰে দি পঠিয়াইছে মোক, মানে কষ্টই কৰিব দিয়া নাই, গাখীৰখিনি গৰম কৰিব যে লগা হোৱা নাই। এতিয়া মই পিঠাগুড়িখিনি ল'লোঁ, অলপ পানী গৰম কৰি লৈছোঁ, পিঠাগুড়িখিনি যেনে আটা মাৰি ল'ম। আৰু যেতিয়া গেছটো লেতেৰা হয়, মোৰ যে মাথাটোৱে গৰম উঠে। আপোনালোকৰো খং উঠেনে গেছটো যেতিয়া লেতেৰা হৈ থাকে? বাৰু যিয়ে হওক, টাইমো বেছি নাই, এতিয়া প্ৰায় 4:45 হৈছে। তো মই এতিয়া ধুনীয়াকৈ পিঠাগুড়িখিনি এনেকৈ মাৰি লৈছোঁ আৰু অলপ হাতত ঘি লগাই লৈছোঁ, নহ'লে হাতত লাগি লাগি ধৰে আৰু ভাগি যায়। অলপ পানী দি ঢিলাকৈ খচিলে বাৰু ভাল হয়, তথাপিও মানে অলপ ঘি লগাই ল'লে বেছি ভাল হয় আৰু। এয়া মই এনেকৈ বনাই ল'লোঁ। বনোৱাৰ পিছতে এতিয়া মই লৈছোঁ কেইটামান চিৰা, আৰু চিৰা দি মই বনাম চিৰা পকৰি। সদায়নো আৰু কিমান এবিধ বস্তুকে খাই থাকিম, আজি ভাবিলোঁ দুবিধমান বনাওঁৱে দিয়কচোন। তো আমনিও লাগি যায় খাই। চিৰাখিনি মই ধুই পেলাই 2 মিনিটমান থৈ দিম, আৰু আঙুলি পিঠাখিনি বনোৱাৰ পিছতহে মই পকৰিখিনি বনাম। আৰু টাইমটোও বেছি নাই মোৰ, এতিয়া অজু কৰিবও আছে। এতিয়া মই এইখিনি গাখীৰখিনি উতলাই থৈ দিছিলোঁ, তাৰতে দিছোঁ এয়া কিচমিচ, বাদাম আৰু ইলাইচি এটা দিছোঁ, চেনি, এইখিনিয়ে। নাৰিকল নাই, যিহেতু নাৰিকল মই দিব পৰা নাই। ইয়াৰ ওপৰতে মই একদম স্পেচিয়েল কি দিম, মিল্কমেড দিম। এইটো মোৰ বস্তু খুবেই প্ৰিয়। ৰোজা ৰাখি আছোঁ যদিও এই বস্তুটো দেখি মোৰ মানে কি খাম লাগি গৈছে। এইটো ৰোজা মকৰুহ হৈ যাব ন, এইবিলাক কথা মনত আনিবই নাপায়। এতিয়া মই বনালোঁ চিৰা পকৰিখিনি এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ। ইয়াতে অলপ বেচন দিছোঁ, জলকীয়া, হালধি, নিমখ, পিঁয়াজ এনেকৈ মই সানি লৈছোঁ। তেল গৰম হৈয়ে আছে, মই কেৰাহীটো পাতিয়ে থৈছিলোঁ। ধুনীয়াকৈ মই ইয়াত দি দিলোঁ। দি গৈ এতিয়া মানে ইফতাৰৰ টাইমো হৈছে, 5:30 বাজিব আহি। মই এতিয়া বহি ল'লোঁ আৰু ইফতাৰ ৰেডি কৰিলোঁ। এয়া চাওকচোন ধুনীয়াকৈ। এতিয়া মই মুখত খেজুৰ আৰু পানী লৈ পেলাই নামাজটো আদায় কৰি আহি বহি লৈছোঁ খাবলৈ। এয়া মই খাওঁ এতিয়া। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু। তামোল এখনৰ সৈতে আজি ভিডিঅ'টো সামৰিলোঁ। আজিলৈ আহোঁ, বাই বাই।